हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल दीपुमणि ब्लग्स आशा करूँ आपलोक सकलोৱে ভালে আছে আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আমাৰ বৰদেউতাহঁতৰ মন্দিৰৰ পৰা কাৰণ আজি আছে আমাৰ বৰদেউতাহঁতৰ ঘৰত সত্যনাৰায়ণ পূজা আৰু এই মন্দিৰটোৰ ভিতৰতে সত্যনাৰায়ণ পূজা কৰা হ'ব আৰু এইবোৰ হৈছে সত্যনাৰায়ণ পূজা কৰাৰ বাবে ৰখা বস্তু এইবোৰ হৈছে কল এইবোৰ হৈছে ফুল আৰু মই বৰ্তমান এতিয়া বেলপাত চিঙো এই বেলপাত হেৰি আছে ডালক ডালি আছে ইয়াৰ পৰা তিনিটা পাত এনেকৈ তিনিটা পাত এনেকৈ Don't know why you left me bleeding With a broken heart, tell me if I deserve this feeling মোৰ বৰ্তমানলৈকে 50টা বেলপাত চিঙা হ'ল বৰদেউতাই কৈছে সত্যনাৰায়ণ পূজাত 108টা বেলপাত লাগে আৰু বাকী এটা চিঙিব লাগে এতিয়া আৰু এনেকুৱা ধৰণৰ বেলপাতবোৰ দিব নোৱাৰে মানে তিনিটা পাত থকা বেলপাতহে পূজাত লাগে এনেকুৱা দুটা পাত থকা বা এটা পাত থকা বেলপাত নালাগে তিনিটা মই যিমান চিঙিছোঁ চব তিনিটা পাত আছে আৰু সত্যনাৰায়ণ পূজাত কি বস্তু ব্যৱহৃত হয় মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে কলপাত মেইন কলপাতৰ পৰা আৰম্ভ হয় কলপাত তাৰপিছত এয়া হৈছে কলফুল এয়া কলফুলৰ এয়া দনাটো ব্যৱহাৰ হয় তাৰপিছত এয়া লাগিব সত্যনাৰায়ণ পূজাৰ কাৰণে এয়া ফুল আনি থৈছে বৰদেউতা আনি থৈছে ফুল লাগে তাৰপিছত এয়া বেলপাত লাগে তাৰপিছত এয়া কল লাগিব ভোগৰ কাৰণে এয়া সৰু নাৰিকল লাগিব আৰু পূজাৰ কাৰণে কলগছো লাগে কলগছ মানে কলগছৰ দনা লাগে আচলতে আৰু এই কলগছৰ পৰা বামুণে দনাবোৰ উলিয়ায় আৰু এতিয়া আমাৰ পূজা আৰম্ভ হ'ব অলপ পিছতে দেও আহি উপস্থিত হৈছে দেও একবাৰ দেখুৱাই দিছোঁ আপোনালোকক আৰু এখন হৈছে আমাৰ দেও বোলে মোৰ ভিডিঅ' চাই মাজে মাজে কেনে লাগে দেও ভিডিঅ' চাই মই চাই থাকোঁ আমাৰ ভাল লাগে দিয়ক আমি মানুহখিনিক মাতি আহোঁ আৰু এতিয়া অভিলেখ আৰু মই পূজাত মানুহ মাতিবলৈ যাওঁ মানে বেছি মানুহ নাপাতো আমাৰ চুপাটোৰে মানুহ খেলি হৈ যাব এতিয়া অভিলেখ আৰু মই অলপ মানুহ মাতি আহোঁ প্ৰথম ঘৰ মানুহ তাত সোমালোঁ আগফালৰ পৰা কৈ যাম মানে নাকি কি হ'ব লাগিব বনৰাহাতৰ সত্যনাৰায়ণ পূজা যাবা দিব আহিছে যাব দিব গৃহস্থ আৰু আমি এতিয়া প্ৰায় 10 ঘৰমানক মাতিলোঁ আৰু অভিলেখৰ অলপ টেনশ্যন হৈছে টেনশ্যন কি মানে এই টিউশ্যন আছে 4টাৰ পৰাই আৰু এতিয়া প্ৰায় 3:45 হ'ল মানে প্ৰায় 15 মিনিটত আমি আৰু গোটেইখিনি মানুহ মাতি ঠিক কৰিব লাগিব হ'ব টেনশ্যন ল'ব নালাগে তই টেনশ্যন লৈ ভয় লাগিছে নেকি বাদ দিয়ে টিউশ্যন পূজা মেইন পূজা মাতো মানুহটো কি কৰি আছা দে ঐ গধূলা পূজাক যাবি বনৰাহাতৰ সত্যনাৰায়ণ পূজা যাবি দে নাকি দে চাইকেল মোৰখানলৈ আহিছোঁ ভাল কৰিব লাগিব মানুহ মাতা শেষ হৈ গ'ল পূজাত আগত ধৰি গ'ল মানে একাষাৰ কথাই চব ক'ব লাগে বোলে বৰদেউতাৰ আজি পূজা যাব এই এষাৰ কথা প্ৰায় 20-25 ঘৰ মানুহক ক'লোঁ আকৌ নাই ভালো লাগে আৰু এতিয়া আমি ভোগৰ কাৰণে কল চেলাই আছোঁ আৰু এই কলবোৰক আমাৰ ভাষাত মানে আমি মূলা কল বুলি কওঁ আৰু এয়া আপোনালোকে মিক্সিটো দেখিছে এয়া মিক্সিত আমি কলবোৰ গুড়ি কৰিম কিন্তু আগতে মোৰ এতিয়া মনত আছে আমি সৰু থাকোঁতে মানে এই চাঙলিত কলবোৰ গুড়ি কৰা হৈছিল মানে চাঙলিৰ ওপৰত এনেকৈ কল লৈছিল আৰু কল লৈ হাতেৰে এনেকৈ দি কলবোৰ গুড়ি কৰা হৈছিল কিন্তু আজিকালি আৰু মিক্সি With a broken heart, tell me if I deserve this feeling I thought that you know that we had something special till you end up all সত্যনাৰায়ণ পূজাত চবতকৈ মেইন বস্তু হৈছে ভোগ আৰু এয়া ভোগৰ কাম কৰিলোঁ অলপ আগতে এয়া আপোনালোকে চাব পাৰে এয়া ভোগ ইয়াত কল থাকে তাৰপাছত ইয়াত দৈ গাখীৰ দিয়া হ'ব দৈ গাখীৰ দুটাতে আছে তাৰপিছত এয়া গাখীৰ তাৰপিছত এয়া চেনি আৰু এয়া গুড়া গোটেইখিনি লগ লাগি ভোগ হ'ব মানে এতিয়ালৈকে ভোগ হোৱা নাই বনোৱা ভোগ হ'ব আৰু বনোৱা মানে গোটেইখিনি মিক্স কৰাৰ পিছত গোটেই মিক্সাৰটোকে কোৱা হয় ভোগ বুলি আৰু এয়া মই মন্দিৰৰ ভিতৰত আছোঁ মানে আমাৰ পূজা বৰ্তমান হ'লে সেৱা কৰিব ৰখি আছে মানে আচলতে সত্যনাৰায়ণ পূজা গধূলিতে হ'ব লাগে মানে বেছি দেৰিকৈ থাকিব নালাগে বহুতে কি কয় অলপ মানে 7-8 বাজে বা বজাই দিয়ে কিন্তু তেনেকুৱা নহয় আচলতে গধূলি হোৱাৰ লগে লগে সত্যনাৰায়ণ পূজা শেষ হ'ব লাগে গতিকে আমাৰ দেউৰ বহুত ভাল তেখেতে একদম সোনকালে আহিছিল আৰু সোনকালে শেষ কৰি দিলে মহাবিষ্ণু মহেশ্বৰা বাসুদেৱ জগন্নাথ কৃষ্ণ ইষ্টা পদ মহাবিষ্ণু মহেশ্বৰা বাসুদেৱ সুগন্ধে পুষ্টি মহাদেৱতা হৰি বল
আৰু এতিয়া আমাৰ সত্যনাৰায়ণ পূজা শেষ হৈ গ'ল আৰু আমাৰ সেৱাও কৰা হ'ল আৰু এতিয়া আমি প্ৰসাদ বিতৰণ কৰিব লাগে আৰু ইয়া চাওক প্ৰসাদ এনেকুৱা সৰু সৰু পলিথিনত ভৰাই বিলাই আছোঁ আৰু ইয়া হৈছে সত্যনাৰায়ণ পূজাৰ ভোগ ইয়া হা 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 হেল্ল' আৰু এতিয়া ৰাতিৰ 10টামান বাজিল নেকি আৰু মই অলপ আগতে আহি পালোঁ ঘৰ সত্যনাৰায়ণ পূজা খাই গতিকে আজিৰ ভিডিঅ'টো সিমানতে শেষ কৰিছোঁ দিয়ক আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সত্যনাৰায়ণ পূজাৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব ভিডিঅ'টো কেনে পাইছে কমেণ্ট বক্সত জনাব আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে ধন্যবাদ